হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল চাইকেল ৰাইডাৰ ব্লগ। আজি মই আছোঁ আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত। আকৌ আহিলোঁ, আগতে আহিছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ, আকৌ আজি আহিলোঁ কিয়নো আজি মই অলপ হেপী হৈ আছোঁ কিয়নো আজি মোৰ 20K হ'ব। আৰু সেইকাৰণে মই আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ আহিলোঁ কাৰণ ৰঞ্জুকাইক লগ কৰিবলৈ, আমাৰ মিচিঙৰ ৰঞ্জুকাইক লগ কৰিবলৈ। আৰু কিয়নো আজি ৰঞ্জুকাই নোহোৱা হ'লে আজি মই ইমানটো ছাবস্ক্ৰাইবাৰ নাপালোহেঁতেন চাগে। আৰু ৰঞ্জুকাই মোক সহায় কৰিছে আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিছে, তাৰ বাবে অশেষ অশেষ ধন্যবাদ। তথাপিও আজি মই 20K হ'বলৈ আৰু 20টামান লাগে মোৰ ছাবস্ক্ৰাইবাৰ, কিন্তু তাৰ আগতে মই আহিলোঁ আমাৰ ৰঞ্জুকাইৰ ওচৰলৈ কিয়নো আহি থাকোঁতে বা হয় বুলি, কিন্তু নহ'লগৈ। তথাপিও আহিছোঁ আজি, সেইকাৰণে তেওঁৰ কাৰণে মই আজি সকলোৱে মোক তেনেকৈ মৰম দিব পাৰিছে, সকলোৱে মোক চিনি পাইছে, সেইবাবে আজি মই তেওঁক একো দিব নোৱাৰিলোঁ। আমাৰ মিচিং আইককেৰে সম্বৰ্ধনা জনাবলৈ আহিছোঁগৈ কিয়নো তেওঁ ইমান মোক মৰম কৰিলে, ইমান মোক ছাপোৰ্ট কৰিলে, আৰু তেওঁৰ ছাপোৰ্টৰ কাৰণে আজি মই ইয়াত আছোঁগৈ মানে। সেইবাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক বুলি আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু এতিয়ালৈকে ৰঞ্জুকাই আহি পোৱাগৈ নাই, ৰঞ্জুকাই আহি আছে বোলে ৰুমৰ পৰা। আৰু মোৰ লগত আছে আমাৰ 04 আছাম, আৰু 04 আছামেও আহিছে আমাৰ ৰঞ্জুকাইক লগ কৰিবলৈ। আৰু আমাৰ 04 আছামৰো 1K হ'বলৈ বেছি টাইম নাই, সেইবাবে তেওঁকো অলপ ছাপোৰ্ট কৰিব। তো আপোনালোকে যেনেকৈ আমাৰ চাইকেল ৰাইডাৰ ব্লগক ছাপোৰ্ট কৰিলে, এনেকৈ ৰঞ্জুকাইকো লগ কৰিব আহিছোঁ আজি। তো ৰঞ্জুকাইক মৰম যাচিম। ত' আপোনালোকে ছাপোৰ্ট কৰিব, 04 আছাম বুলি আছে, চেনেলটো চেক কৰিব মোক। তো সেয়াই ক'লোঁ আপোনালোকক। বাকী গাইছে এতিয়া আমাৰ কাই আহি আছে, আমাৰ কাই মানে দাদা আহি আছে। আৰু সেইফালে আমাৰ ইউনিভাৰ্চিটিৰ ফালে ভিডিঅ' বনাব নিদিয়ে, সেইকাৰণে আমি নবনাওঁ, আমি বাহিৰতে আছোঁ এতিয়া। চাওক ইউনিভাৰ্চিটি এৰিয়া। গাইছে ফাইনেলি আমাৰ কাইক লগ পালোঁ। কায়ক আমি ৰাস্তাত ৰৈ আছিলোঁ কাই আহিব বুলি, কিন্তু তেওঁ আমাৰ ইউনিভাৰ্চিটিৰ প্লে'গ্ৰাউণ্ডত আছিলে, সেইবাবে আমি ডাইৰেক্ট প্লে'গ্ৰাউণ্ডলৈকে আহিলোঁগৈ। এতিয়া তেওঁক মানে মোৰ 20K ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে তেওঁক অলপ মৰম যাচিম আৰু তেওঁকো কিবা এটা ক'ব দিম। আপোনালোকে সেইবাবে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। গাইছ আজি ফাইনেলি মোৰ 20K হৈ গ'ল। এতিয়া আমাৰ ৰঞ্জুকাইৰ কাৰণে সকলোৱে মোক চিনি পালে আৰু সকলোৱে মোক মৰম দিলে। মোৰ কাৰণে বুলি নহয়, সি ইমান কষ্ট কৰি মাজুলীৰ পৰা মোক লগ কৰিব আহিছিলে, আৰু মোৰো দায়িত্ব এইটো যে সি মোক ভাল পায়, সি মোক লগ কৰিব আহিছে, ময়ো মৰম দিয়াটো। তো তেনেকৈ মানুহে মৰম কৰিছে। এতিয়া তেনেকৈ কিমান হ'ল? 20K হ'ল। তো ভাল কথা, 20K হ'ল, ইমান সোনকালেও হ'ল। আজি মোক লগ কৰা কিমান হ'ল? 2 মাহ হৈছে ন? 2 মাহৰ ভিতৰতে। আৰু কষ্ট কৰিছে কাৰণে মানুহে ভাল পাই ছাবস্ক্ৰাইব কৰিছে। তো এনেকৈও আপোনালোকে ছাবস্ক্ৰাইব কৰি থাকিব, ইয়াৰ চেনেলটো চাব, আৰু যিমান পাৰে ভিডিঅ'বোৰ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তো সি আৰু আপোনালোকৰ মৰম পাই আৰু উঠি যাব। তো যিমান পাৰে কষ্ট কৰা, ভাল ভাল ভিডিঅ' বনোৱা, এনেকৈয়ে আৰু মৰম দি থাকিব মানুহে। মানে এনেকুৱা হয় কথাবোৰ, তুমি কেনেকৈ কি কৰা এইটো তোমাৰ কথা। তুমি মানুহক, এতিয়া মানুহে কি চাই ভাল পায়? তোমাক চাই ভাল পাব আৰু জেগাবোৰ চাই ভাল পাব। তো জেগাবোৰ তুমি যেনেকৈয়ে দেখুওৱা এনেকৈয়ে ভাল পাব। এটা তোমাৰ সুবিধা চাই কৰিব লাগিব। এতিয়া তুমি চাইকেল চলাব পৰা নাই, একো নাই, কিন্তু য'ত পাৰা তুমি তাত চলাই দেখুৱালেই হ'ব। তো সেইটোৱে কথা, আৰু একো নাই, তুমি ভালকৈ ভিডিঅ' বনাই গৈ থাকা, মানুহে ভাল পাব। তো ইমান আৰু যাতে মোক সকলোৱে মৰম কৰে। আৰু ৰঞ্জুকাইৰ কাৰণে মই মাজুলীৰ পৰা আকৌ মৰম যাচিব আহিছোঁগৈ আমাৰ মিচিং আইককেৰে। আমাৰ ৰঞ্জুকাই থেংক ইউ। একো নাই, সি মোক মৰম দিব আহিছে। আগতেই মই তাক লগ কৰি ইয়াতে আপোনালোকে ভিডিঅ' চাইছিলে। তো এনেকুৱাতো মই পায়ে থাকোঁ, মোক মানুহে দিয়ে থাকে। তো তোমালোকে মই দিব পৰা নাই, তুমিয়ে লৈ যোৱাগৈ। মই মৰমটো ল'লোঁ, মৰম, আৰু এইটো তোমালোকক লাগিব। তাত ইমান দূৰ যাবা, পাছিঘাট যাবা, তো তাত যদি কোনোবা এনেকুৱা ভাল মানুহ লগ পায়, তেওঁক দি দিবা পাছিঘাটত, হ'ব? লেনজিং ডমিং মই বিলাক তলত গ'লা, তো লেনজিং ডমিংকো লগ কৰি আহিবা, তাতে পাছিঘাটতে ঘৰ। লাগিলে মই ফোন কৰি দিম, হ'ব? গাইছ আমি ফাইনেলি ৰঞ্জুকাইৰ লগত কথা পাতিলোঁ, আৰু ৰঞ্জুকাই খাই আমাক সুদা মুখেৰে যাবগৈ নিদিয়ে বুলি, আমাক ভাত খুৱাম বুলি কৈছিলে। আমি ভাত নাখাওঁ বুলি ক'লোঁ, আমি ৰুটিকে খাম বুলি ক'লোঁ। এতিয়া ৰুটি দিছে আমাৰ কাই ইমান ধুনীয়াকৈ, 4জনৰ কাৰণে 4টা। কাই থেংক ইউ দেই, থেংক ইউ। বাকী আমি খাই লওঁ, আপোনালোকে অলপ ৱেইট কৰি থাকক ভিডিঅ' শেষলৈকে। গাইজ আমি এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ওলাই আহিলোঁগৈ, আৰু এতিয়া আমি ওলাই আহি এটা জেগাত আছোঁ। ইমান ধুনীয়া লোকেশ্যন চাওক আপোনালোকে। আৰু আমাক ৰঞ্জুকাই ইউনিভাৰ্চিটিৰ কেণ্টিনত আমাক ৰুটি খোৱালে। আমি
ভাত পাম বুলি কৈছিলে, কিন্তু আমি ভাত নাখাওঁ বুলি ক'লোঁ, ৰুটি খাম বুলি ক'লোঁ, কিয়নো লোকৰ পইচাৰ কথা থাকে নহয় ন, ৰঞ্জু কাই আছে নাই নাছে আমিতো গম নাপাওঁ। তথাপিও আমি ইমান তেওঁক মৰম দিব আহিছিলোঁ, কিন্তু তেওঁৰ পৰা তথাপিও খাই দিলোঁ আৰু নকওঁ আৰু। থেংক ইউ ৰঞ্জু কাই, আপুনি আমাক এই ভোকত যে কিবা এটা খাব দিলে তাৰ বাবে ধন্যবাদ। আৰু আপোনালোকক মোৰ ছাবস্ক্ৰাইবাৰক ধন্যবাদ দিব বিচাৰিছোঁ, কিয়নো আপোনালোকে অতি সোনকালে মোক ইমান মৰম কৰিলে আৰু মৰম যাচিলে, তাৰ বাবে অশেষ ধন্যবাদ। আৰু আপোনালোকে প্লিজ মোৰ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰিব বুলি আপোনালোকক অনুৰোধ জনাইছোঁ। মোৰ ইনষ্টাগ্ৰাম আইডিটো মোৰ ডেছক্ৰিপশ্যনৰ লিংকত আছে, আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব মোৰ ইনষ্টাগ্ৰাম আইডিটো, আৰু আপোনালোকে প্লিজ ফ'ল' কৰিব। আৰু শেষৰ সময়ত আকৌ আপোনালোকক ধন্যবাদ জনাইছোঁ, কিয়নো আপোনালোকে মোক ইমান সোনকালে মৰম কৰিলে আৰু অনাগত দিনবোৰতো মৰম কৰি থাকে বুলি আপোনালোকক অনুৰোধ জনাইছোঁ। গাই বাই, থেংক ইউ মোক ইমান মৰম কৰাৰ বাবে।